প্লিজ সাবস্ক্রাইব কৰক ইউনিক নেমছ ইউটিউব চেনেল আৰু প্ৰেছ কৰক বেল আইকনত। হেল্ল' ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ আপোনালোকক আমাৰ ইউটিউব চেনেললৈ, যাৰ নাম হৈছে ইউনিক নেমছ। আজি মই লৈ আহিছোঁ ল আখৰৰ পৰা অসমীয়া ল'ৰাৰ সুন্দৰ নাম আৰু অৰ্থ, আছামিজ বয়জ নেমছ ফ্ৰম লেটাৰ এল। গতিকে আহক আৰম্ভ কৰোঁ। লোচন, চকু। লোকেশ, লোকেশ মানে ৰজা। লোকেশ্বৰ, লোকেশ্বৰ শব্দৰ অৰ্থ হৈছে সংসাৰৰ ৰজা। লোহিত, লোহিত মানে হৈছে ৰঙা, ব্ৰহ্মপুত্ৰত বিলীন হোৱা এখন নদী। লেখক, লিখা মেলা কৰা ব্যক্তি। লোকিত, লোকিত মানে যাক সকলোৱে চায়। লক্ষ্য, লক্ষ্য মানে হৈছে উদ্দেশ্য। ললিত, ললিত মানে সুন্দৰ। লোকেন্দ্ৰ, লোকেন্দ্ৰ মানে সংসাৰৰ ৰজা। লৌকিক, লৌকিক মানে পাৰ্থিৱ, এই সংসাৰৰ। লাচিত, অসমৰ গৌৰৱ, মহান বীৰ যোদ্ধা। লক্ষিত, হাঁহিমুখীয়া। লক্ষ্মণ, ৰামৰ ভাইটি। লাভেশ, লাভ অৰ্জন কৰা। লৱণ, লৱণ মানে নিমখ। লাভেন্দ্ৰ, লাভেন্দ্ৰ মানে ডাঙৰ উদ্যোগপতি, লাভ কৰাত পাকৈত ব্যক্তি। লৱাংশ, লৱাংশ মানে হৈছে ৰামৰ বংশধৰ। ললিতেশ, ললিতেশ হৈছে বিষ্ণু। লৌহিত্য, লৌহিত নদীৰ পৰা উৎপন্ন, ৰঙা ৰং। লৱ, ৰামৰ পুত্ৰ। লক্ষণ, লক্ষণ মানে হৈছে চিহ্ন। লবিত্ৰ, লবিত্ৰ মানে দা কটাৰী। লভ্যেশ, যাক সকলোৱে পাব বিচাৰে। লোমশ, গাত বহুতো নোম থকা ব্যক্তি। লালিত, যাক মৰমেৰে ডাঙৰ দীঘল কৰা হয়। ভিডিঅ'টো সম্পূৰ্ণকৈ চোৱাৰ বাবে ধন্যবাদ। প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰক আৰু এই ভিডিঅ'টো লাইক কৰক। থেংক ইউ ছ' মাছ।